সেই সাতটাৰ পৰা মোটামুটি মোৰ নাই কমেও এতিয়ালৈকে 200 মান পোৱালি মই বিক্ৰী কৰিছোঁ। মেল এটাই আনিছিলোঁ আৰু ফিমেল আনিছিলোঁ 6টা। এইখিনি নিৰ্মাণ কৰোঁতে মোৰ সম্পূৰ্ণ 4 লাখ টকা খৰচ হৈছিল। 4 লাখ টকা। মোৰ নাম শ্ৰী নৃপেন বৰা, ঘৰ আউনীআটী পুৰণিগুদামত। হয় হয়। আপোনাৰ মই ফাৰ্মখন 2016তে আৰম্ভ কৰিছিলোঁ। 2016তে আৰম্ভ কৰিছিলোঁ যদিও মই ফাৰ্মখন আৰম্ভ কৰি প্ৰায় পেলাই থোৱা নিচিনা হৈছে। কিন্তু সেই ক'ভিড আৰম্ভ হোৱাৰ পৰা মানে 2018 মানৰ পৰাহে মই ফাৰ্মখনত নিগাজিকৈ লাগিছোঁ। প্ৰথমতে 7টা গাহৰি আছিলে। 7টা গাহৰি মই Hampshire Pig ৰাণীৰ পৰা আনিছিলোঁ। তেনেকৈ মই আৰম্ভ কৰিছিলোঁ। মই 7টা গাহৰি তেতিয়া 14,000 মান টকা দি মই আনিছোঁ তেতিয়াৰ দিনত। এতিয়া দিনত সেই 7টা গাহৰিৰ দাম কিমান হ'ব? এতিয়া দিনত সেই 7টা গাহৰিৰ দাম মোটামুটি 40,000 টকা। 40,000 তলত কথা নহয় মুঠতে। মই মেল এটাই আনিছিলোঁ আৰু ফিমেল আনিছিলোঁ 6টা। মেলটো কিন্তু মই খানাপাৰাৰ পৰা আনিছিলোঁ আৰু ফিমেলকেইটা মই Hampshire Pigৰ পৰা আনিছিলোঁ। সেই 7টাৰ পৰা মোটামুটি মোৰ নাই কমেও এতিয়ালৈকে 200 মান পোৱালি মই বিক্ৰী কৰিছোঁ। বৰ্তমান অলৰেডি বিক্ৰী কৰিছোঁ। বৰ্তমান কেইটামান আছে আপোনাৰ ফাৰ্মত? বৰ্তমান মোৰ ফাৰ্মতে মোটামুটি চাউ হিচাপত যিখিনিয়ে পোৱালি দিছে সেইখিনি হিচাপত মোৰ প্ৰায় 20টামান আছে। আৰু সেইখিনি হেম্পশ্বায়াৰহে অকল। আৰু য়ৰ্কশ্বায়াৰটো ইয়াতকৈ এটা বেলেগ ছেকশ্যনত আছে। য়ৰ্কশ্বায়াৰটোতে আৰু 5জনী য়ৰ্কশ্বায়াৰ আছে। বৰ্তমান মোৰ হেম্পশ্বায়াৰ আছে, য়ৰ্কশ্বায়াৰ আছে আৰু ঘুংগুৰু আছে। আপুনি মই বৰ্তমান 2018ৰ পৰা অকল ফাৰ্মেই কৰি আছোঁ। আগতে মোৰ ব্ৰইলাৰ আছিলে, তাৰ আগতে মোৰ ডেইৰী আছিলে। ডেইৰী লকডাউনতে মই বন্ধ কৰি দিবলৈ বাধ্য হ'লোঁ। তাৰ পিছৰ পৰাহে মই একচুৱেলি গাহৰিত আৰম্ভ কৰিলোঁ। ফাৰ্ম নকৰাৰ আগত আপুনি কি ভাবি ফাৰ্মখনলৈকে আগবাঢ়িলে? কিবা কি কৰিছিলে তেতিয়া? নাই, মই একচুৱেলি ডিগ্ৰী কমপ্লিট কৰাৰ পিছতে মই অকল ফাৰ্মিঙতে মনোযোগ দিছিলোঁ। একচুৱেলি মই কোনো দিনেই কোনো এটা চাকৰিৰ কাৰণে মই ইণ্টাৰভিউ একচুৱেলি দিয়া নাছিলোঁ। আজিলৈকে মই ইণ্টাৰভিউ দিয়া নাছিলোঁ। মই ইউনিভাৰ্চিটিত এডমিশ্যন ল'বলৈ গৈও মই উভতি গুচি আহিছিলোঁ। মই একচুৱেলি নগাঁও কলেজৰ পৰা ফিজিক্সত মেজৰলৈ ডিগ্ৰী কমপ্লিট কৰিছিলোঁ। মই এডমিশ্যন ল'বলৈ গৈও লাষ্ট মমেণ্টত মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই গুচি আহিছিলোঁ। আহি মই তেতিয়াৰ পৰাই ব্ৰইলাৰ ফাৰ্মিঙত লাগিছোঁ। ব্ৰইলাৰ ফাৰ্মিং যেতিয়াই কোম্পানী মই মতালি আৰম্ভ হৈ গ'ল, মই তেতিয়া লাহেকৈ ডেইৰীলৈ আহিলোঁ। সেই ডেইৰীত লাহেকৈ মই যেতিয়া গাখীৰ বিক্ৰী কৰিব নোৱাৰা হৈ গ'লোঁ, তেতিয়াৰ পৰাই মই মানে উপায়বিহীন হৈ গাহৰিলৈ গুচি আহিব লগা। গাহৰিত মই এতিয়ালৈকে সমস্যা পোৱা নাই। এতিয়ালৈকেতো অসুবিধা আপোনাৰ গাঁৱৰ একেবাৰে মানে পথাৰ মূৰত আপুনি যিখন ফাৰ্ম এতিয়া বৰ্তমান সজাৰ পৰা ইয়াতে মোটামুটি 14টা কেবিন আছে। 14টা কেবিন আছে। আৰু সিটো ছেকশ্যনত আৰু 5টা কেবিন আছে, 4টা কেবিন আছে। তেনেহ'লে আপোনাৰ এতিয়া 200 মোটামুটি মই 6টা বজাতে কামত আৰম্ভ কৰোঁ। 6টা বজাত কাম আৰম্ভ কৰি মই ধৰক আকৌ 2টা বজাত মই ল'ৰা স্কুলৰ পৰা আনিবলৈও যাব লাগে। সেইটো কামো মই কৰোঁগৈ। গতিকে মই 6টা মানৰ পৰা কাম আৰম্ভ কৰি মোটামুটি ৰাতি 8টামান বজালৈকে মই কাম কৰোঁ। আৰু কাম কৰা মানুহ মোটামুটি নাৰাখাৰ প্ৰথম কাৰণ হ'ল যে যিটো ASFৰ সমস্যা হৈ আছে, কাম কৰা মানুহ ইয়াত মোটামুটি নিজাববীয়াকৈ মানে সদায় নাথাকে। সদায় মানুহ হাজিৰা মানুহ আহিব লগা হয়, বাহিৰৰ পৰা আহে, সোমাই কৰে। গতিকে ASFৰ সমস্যাটোৰ কাৰণেই কোনো কাম কৰা মানুহ ৰখা নাই। কষ্ট হয় আৰু, কিন্তু উপায়ো নাই। মই সিহঁতক অকল মানে ৰেডিমেড দানাটোৱে দিওঁ। মই গডৰেজৰ দানাই ইউজ কৰোঁ। নাই, লোকেল দানাটো মই প্ৰস্তুত নকৰোঁ। আপোনাৰ লোকেল দানাটোৰ ওপৰত বেছি প্ৰডাকশ্যন হয়নে, নে আপোনাৰ যিটো গডৰেজ ফিড আপোনাৰ বজাৰৰ যিটো দানা সেইটোত আপোনাৰ বেছি প্ৰডাকশ্যন? নাই, লোকেল দানাটো আপোনাৰ অকল আপুনি ফেটেনিঙৰ কাৰণেহে ইউজ কৰিব পাৰে, মই যিটো দেখিছোঁ। কিন্তু লোকেল দানাটো ইউজ কৰিলে আপোনাৰ পোৱালিৰ প্ৰডাকশ্যনৰ সংখ্যাটোও কমি যায়। আৰু বছৰেকত তেনেকৈ 2 বছৰত 5টা গ্ৰুপ উঠিব লাগে, সেইটোও নহয়গৈ। 2 বছৰত আপুনি খুব বেছি 3টামান গ্ৰুপহে কৰিব পাৰে। আৰু পোৱালিৰ সংখ্যাও খুব বেছি 7টা 8টা এনেকুৱাকৈ থাকে। কিন্তু গডৰেজ ফিড বা তেনেকুৱা ৰেডিমেড ভাল দানা ইউজ কৰিলে আপুনি মোটামুটি 16টামানলৈকেও মই পোৱালি পোৱাৰ মোৰ মানে নজিৰ আছে।
নে মইতো ডাঙৰ হোৱাৰ পিছত গুড়াৰ ফিড দিয়াৰ পৰা মই 2 কেজিকৈ দানা দিওঁ সিহঁতক ডেইলি 2 কেজিকৈ দানা দিওঁ আৰু প্ৰেগনেণ্ট অৱস্থাত মই 2.5 কেজি মানকৈ দানা দি লাষ্টৰ দিনকেইটাত প্ৰায় 3 কেজি মানকৈ দানা দিওঁ আৰু সেইটো ডিপেণ্ড কৰে গাহৰিজনীৰ স্বাস্থ্যটো কেনেকুৱা কিমান ডাঙৰ গাহৰি কেতিয়াবা তাতকৈ বেছিও দিব লগা হয় আৰু পোৱালি জগাৰ পিছত 5 কেজিলৈকেও দানা দিয়াৰ মানে প্ৰয়োজন হয় মোৰ ফাৰ্মখন এইখিনি নিৰ্মাণ কৰোঁতে মোৰ সম্পূৰ্ণ 4 লাখ টকা খৰচ হৈছিল 4 লাখ টকা সম্পূৰ্ণ আপোনাৰ এই 4 লাখ টকাটো আপুনি নিজৰ পকেটৰ ধৰণে দি নে চৰকাৰৰ ফালৰ পৰা আপুনি সহায় নাই চৰকাৰৰ সহায় পোৱা নাই নিজৰ পকেটৰ ধৰণে দি ছাকচেছ হ'ব পাৰিব কিন্তু যে ফাৰ্মখন আজিয়ে কৰি কাইলৈ মই বাদ দি দিম বা অলপ লোকচান হ'ল গতিকে মই এৰি দিম এনেকুৱা নহয় লাগি থাকিব লাগিব আপোনাৰ এই পৰিশ্ৰমৰ মানে মৰ্যাদা এসময়ত আপুনি পাবই বৰ্তমান বছৰত লাভ ইমান ভালকৈ হিচাপ এটা কৰা হোৱা নাই তথাপিতো ধৰক 2 লাখ মান টকাৰ ভিতৰত উপাৰ্জন এটা থাকে বছৰত এইটো ৰাণীৰ পৰা আনিছোঁ মই ৰাণী নামেই তাইৰ আৰু ৰাণীৰ পৰা আমাৰ যিটো মানে নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ আছে ৰাণীতে গুৱাহাটীত তাৰ পৰা